গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা কওঁ যে মোৰ লাষ্ট ভিডিঅ'টোত মই এটা ভুলকৈ কথা কৈছিলোঁ তাৰ কাৰণে মই ক্ষমা খুজিছোঁ মই ক'ব লাগিছিল যে মাঘৰ 1 তাৰিখ মই কৈ পালোঁ যে নৱবৰ্ষৰ 1 তাৰিখ কাৰণ 2020টো ইমান বেয়াকৈ গৈছে আৰু 2021ৰ আৰম্ভণিৰ পৰা মই এইটো ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ গতিকে 2021 নৱবৰ্ষ কওঁতে সেই ভিডিঅ'টোত মোৰ আহি গ'ল যে নৱবৰ্ষৰ 1 তাৰিখ কিন্তু সেইটো ভুল মই ক'ব লাগিছিলে মাঘৰ 1 তাৰিখ কিন্তু সেইটো ভিডিঅ' মই এতিয়া কাটিবও নোৱাৰোঁ সেইখিনি ডিলিট কৰিবও নোৱাৰোঁ গতিকে মই সেনেকৈ থাকিব দিলোঁ আৰু এইটো ভিডিঅ'ৰ আৰম্ভণিতে মই কৈ দিলোঁ যে মোৰ ভুল হৈ গ'ল কওঁতে তাৰ কাৰণে মোক ক্ষমা কৰিব আৰু এইটো ভিডিঅ' মোৰ অকণমান লং হ'ব অকণমান দীঘল হ'ব আপোনালোকে প্লিজ চাব শেষলৈকে আৰু সেইকাৰণে কৈ দিছোঁ যে ভিডিঅ'টো অকণমান হয়তো দীঘল হ'বও পাৰে কি হয় কি নহয় মই নাজানো কিন্তু দীঘল হ'ব পাৰে দেই কিন্তু আপোনালোকে চাব শেষলৈ চাব আৰু তাতে স্কিপ নকৰিব মানে ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই পেলাই চাব ইমান হেৰি নাই আৰু মই মানে আজি যাম কওঁ नहीं মোৰ মামাৰ ছোৱালীজনীৰ আজি শান্তি বিয়া গতিকে মানে সৰু বিয়া গতিকে আমি যাম আৰু তাত কি হয় কি নহয় মই একো প্লেন কৰা নাই আৰু তাত গৈ পেলাই চাওঁ আৰু কি হয় কি নহয় আৰু ব'লক মোৰ লগত শেষলৈ থাকিব কিন্তু দেই আধাতে নাযাব শেষলৈ থাকিব তো ব'লক মোৰ লগত মই অলপমান তাৰ আগতে অলপমান বিয়া হেতুকে অলপমান সাজি কাচি আহোঁ আৰু গতিকে চাই থাকক মই হৈ গ'লোঁ ৰেডি আৰু বিয়া আছে মই কৈছোঁৱে নাজানো কেনেকুৱা দেখা গৈছে হয়তো ভাল দেখা ভাল দেখা গৈছে নাই মোক কমেণ্ট বক্সত জনাব মোক কেনেকুৱা লাগিছে আৰু মই এতিয়া আছোঁ ছাতৰ ওপৰত আৰু কুঁৱলী এতিয়াও আছে কিমান কুঁৱলী ঠাণ্ডাও আছে কিন্তু বিয়া কিবা পৰ্ব বা তেনেকুৱা ক'ৰবাত গ'লে ঠাণ্ডা নালাগে আৰু সেনেকুৱাই কথা এয়া মোৰ আউটফিট আৰু আজি মই যাম বিয়াত গতিকে ব'লক এতিয়া আমি আহি পালোঁ বিয়াথলীত আৰু খুব সুন্দৰকৈ সজাইছে এতিয়া ব'লক ভিতৰলৈ যাওঁ এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিম কিন্তু এইটো মই অভিনয়হে কৰিছোঁ অলপমান পোষ্ট দিয়াৰ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে নাজানো বাৰু ব'লক বিয়াত আমি সোনকালে আহিছোঁ কইনা সজাম বুলি আৰু আমি আহি পালোঁ এয়া হৈছে আমাৰ সৰু কইনা আৰু তাইৰ খুব বেছি লাজ আৰু যিহেতু কইনা সজাম গতিকে বহুত মানুহ আছে ইয়াতে এটা টাইমততো বহুত ভিৰো হৈ যায় যি নহওক এয়া মোৰ বা তাইও অলপমান ষ্টাইল কৰি আছে বাৰু এয়া কইনা হ'ল ৰেডি এতিয়া আইতাই ভাবিছে যে মই ফটো উঠাইছোঁ ফটো চাব আহিছে আমাৰ কইনাজনী খুব লাজকুৰীয়া তাই সেইকাৰণে মাকৰো গালি খাই আছে তাইক অলপমান ধেমালি কৰি আছোঁ কিন্তু আজিৰ ভিডিঅ'টোত মোৰ অলপমান কথাবোৰ অলপমান সলনি হ'ব অৰ্থাৎ ঘৰত কোৱাৰ দৰে হ'ব আৰু মই সেইকাৰণে ভইচ অভাৰ লগাওঁ কিন্তু আজি লগোৱা নাই যিহেতু বিয়া গতিকে ব'লক শুনকচোন কেনেকুৱা হয় মোৰ বিয়া ঘৰত আছোঁ দেই এতিয়া কি হৈছে মই মানে যেতিয়া ভাবোঁ যে মই কিবা ক'ম বহুত কিছু কথা ক'ম তেতিয়া মই একো কথা ক'বলৈ নোলায় ইয়াতে ঘৰত মানে এতিয়া এনেকুৱা পৰিস্থিতি হৈ আছে যে সৰু বিয়াত আহিছোঁ কইনা বহি আছে আৰু বহুত মানুহ লাহে লাহে আহি আছে আপোনালোকক মই ভিডিঅ' ক্লিপছবোৰ দেখুৱাই যাম আৰু এনেকুৱা হয় দেই আৰু মই কথা ক'ব মোৰ বিৰাট লাজ লাগে ভয়ো লাগে মানুহৰ আগত বিশেষকৈ মই কথা ক'ব নোৱাৰোঁ নাজানো কিয় কাৰণে কিন্তু ক'ব লাগে আচলতে এইটো নহয় যে ক'ব নালাগে আৰু বহুত চাউণ্ড হৈ আছে পিছফালে বেকগ্ৰাউণ্ড মিউজিক এণ্ড অল আজি ভালেই লাগিছে ইয়াতে আহি আৰু বতৰটো খুব ভাল এনেকুৱা নহয় যে বেলেগ দিনা বহুত বৰষুণ দি থাকে কিন্তু আজি তেনেকুৱা নহয় নাজানো মোৰ মাতটো শুনা পাই আছে নে নাই আপোনালোকে আৰু নাযায় এতিয়া আমি অলপ আহিলোঁ ওলাই মোৰ বাৰ ঘৰত এইটো মোৰ ভাগিন হাই ধীমান জ্যোতি কিবা হাই ক হাই কি খাই আছা
মিঠাই কি মিঠাই ইয়ে মোক দিবি এয়া মোৰ ভাইটি বাবু সি অলপমান চাইকেল চলাই আছে চাইকেল সি চলাব জানেচোন মই নাজানে বুলি ভাবিছিলোঁ দেই মায়ে মোক কৈছে কি অলপমান কথা ক'ব লাগে দেই কথা ক'ব অলপমান মানুহৰ আগত আমাৰ এইজনীকো মেকআপ কৰি দিবলৈ কৈ থাকিলে হ'ল মানে এতিয়া আৰু এইজনীকো দিব লাগে এয়া আমাৰ মানে মেকআপ আৰ্টিষ্ট আৰু আমি বিশেষ একো নহয় ভালকৈ ক'বৰ কাৰণে বা লিখিত আমাৰ লিখিত চলে মানুহৰ আগত কেমেৰাৰ আগত কিন্তু লিখিত নকওঁ দেই কথিতই কওঁ আমি কি কৰি আছো আমি বিয়া খাব আহিছো আৰু আমাৰ বিয়া খাবৰ কাৰণে গুৱাহাটীৰ পৰা ইয়ালৈকে দেখাই যায় বোলে এইজনী খুব ভাল নামতি নাম গায় খুব ভাল নাম গায় নামতি এই খুৰী খুব নাম গায় নামতি ৰাইজৰ সেৱা কৰি ভাল পায় গুৱাহাটীৰ পৰা আহিছে আৰু মোক উৎসাহিত কৰিবৰ কাৰণে মাত্ৰ পাপাই কোৱাৰ দৰে গুৱাহাটীৰ পৰা গাঁৱলৈ আমাৰ বিয়াখন বিশেষকৈ খাব আহিছে এই বৰমা আৰু বাকী এই খুৰী আৰু এওঁলোকে পাপাই কোৱাৰ দৰে খুব ধুনীয়া নাম গায় গতিকে তেওঁলোকে আহিছে আৰু এইফালে চলি আছে খোৱাৰ ব্যঞ্জনৰ প্ৰস্তুতি চলি আছে আৰু অলমষ্ট সকলোখিনি হৈছে ৰেডি হৈছে ৰাতিপুৱাৰ পৰাই তেওঁলোকে লাগি আছিলে গতিকে হৈছেই আৰু মামাই কৈ দিব এয়া মোৰ মামা তেওঁ কৈ দিব কি কি কৰিছে কি কি কৰা নাই কি বনালে কি মাছ বনালো মাংস বনালো দালি বনালো চব্জি বনালো এয়া কি হ'ল ক'লেই আৰু এতিয়া দিব ওলাইছে আৰু বিয়া গতিকে যদি অলপমান ভোজন পৰ্বৰ ফালে চকু নিদিয়া হয় তেনেহ'লেতো তেনেকুৱা কোনো কথা নহয় গতিকে কি হয় কোনেনো খালে কি হয় কি নহয় এয়া এইবিলাক সকলো দেখাব লাগিবতো গতিকে এয়া বা খাইছা আৰু একলা বা আপাৰ চুলি এতিয়া পাপাই এটা পিকত চিঞৰি দি মোক মাতিলে যে তহঁতেও খাই লওঁ গতিকে আমিও খাই লওঁ নেকি গতিকে ভগৱানৰ নাম চিন্তি আমিও আৰু বিয়া বুলি খালোঁ আৰু ঘৰৰ মানুহে পোনপ্ৰথমতেই খালোঁ এতিয়া আমি সকলোৱে বহিলোঁ এয়া আমাৰ গুৱাহাটীৰ পৰা অহা খুৰী মা আমি বহিছোঁ আৰু সেয়া ওচৰতো আমাৰ নিজৰে মানুহ এইবিলাক আমাৰ মামী খুৰী মাহী এনেকুৱা আৰু ইয়াতে আচলতে কি বিয়া বা কাজ তেনেকুৱা কিবা এটা হ'লে ইয়াতে সকলোৱে মিলি লাগি দিয়ে ইয়াতে বুলি নহয় অৰ্থাৎ বেলেগতো লাগি দিয়ে কিন্তু মই দেখাত বহুত ধুনীয়াকৈ সকলোৱে মিলি একেলগে লাগি দিয়ে গতিকে কোনো এটা কাম কোনো এটা কাজ খুব বেছি কষ্টকৰ হৈ নপৰে কাৰণ সকলোৰে সহায় সহযোগিতা থাকে গতিকে পাপাই মোৰ ভিডিঅ' কৰি আছে আৰু কি কৰি আছে নাজানো এয়া ময়ো মোৰ মোবাইলেদি ভিডিঅ' কৰি আছোঁ তাই বোলে কয় গতিকে ক'বলৈ দিলোঁ আমি এতিয়া খালোঁ ফাৰ্ষ্ট বেছত আমিয়ে বহি দিলোঁ আমিয়ে খালোঁ কাৰণ বহুত দেৰি হৈ গ'লতো আৰু এতিয়া বিয়া পৰ্ব চলি আছে দুপৰীয়া হৈছে ইয়াতে আচলতে দুপৰীয়াহে মানুহ নাহে খুব সন্ধিয়াকৈহে মানুহ আহে গতিকে এতিয়ালৈকে মানুহে অহা নাই গতিকে আমি খাই দিলোঁ আৰু এই দুয়োগৰাকী মোৰ আইতা গতিকে মাক কৈ দিছোঁ চিনাকি কৰাই দিব কিন্তু মায়ো একেই মোৰ দৰেই কৈ দে এইটো কোন হয় কৈ তাৰপিছত ডাঙৰ জেঠি তাৰপিছত ভণ্টি তাৰপিছত এই আৰু বিয়া খাব আহিলোঁ তাৰপিছত এয়া মানুহ বহি আছে খাই আছে গৈ আছে তাৰপিছত আৰু এজনী ভণ্টি আছে চিনাকি কৰিব পাৰি ৰুমি ফালা আৰু কোন আছে নো এইজনী সেইযোৰ ভাগিন সেইটো দাদা বহুত আৰু ভাল লাগিছে মানুহ মায়ে লৈ আহিলোঁ অহা নাছিল মানুহ মায়ে কিবা এটা কৈ দে লাষ্ট থাকি যাবচোন
ইমান মানুহ লৈ আহিলে বুজিছেনে? এয়া লাহে লাহে সন্ধিয়া হৈ পৰিল আৰু সন্ধিয়াৰ পৰিৱেশ হৈছে এইটো। এতিয়া লাহে লাহেকৈ মানুহ অহা আৰম্ভ কৰিব আৰু কৰিছেই। গতিকে আমিও অলপমান ইটো সিটো কৰি আছোঁ, বিশেষ একো কৰা নাই। মই মাত্ৰ ঠিক হোৱাৰ দৰে ইয়াতে খুব বেছি হাল্লা হৈ আছে আৰু আজি আমি থাকিম ইয়াতে আৰু ইয়াতে খুব বেছি হাল্লা, বাহিৰৰ পৰিৱেশ মই দেখুৱাম হয়তো। খুব বেছি ডান্স কৰি আছে মানুহ ইয়াতে, খুব বেছি এনাৰ্জি আছে মানুহবিলাকৰ, খুব বেছি ডান্স কৰে। সময় মানে তেওঁলোকে খুব বেছি ফূৰ্তি তেওঁলোকে ফূৰ্তি কৰে, তেওঁলোকে সময়খিনি উপভোগ কৰে। তেওঁলোকে মানে আমাৰ নিচিনা নহয় যে খুব বেছি লাজ কৰোঁ, এইটো নালাজো, এনেকুৱা নহয়। খুব বেছি হাল্লা হৈ আছে, সেইকাৰণে হয়তো মোৰ মাতটো শুনা পাইছে নে নাজানো। কি দেখুৱালো নাজানো, মানে মোৰ ভণ্টিৰ বিয়া, গতিকে সৰু বিয়া হৈছে, ইমানখিনি ক'লোৱেই। তাই সেইখিনি সময়খিনি মানে লিপিবদ্ধ কৰি ৰাখিব খুজিছোঁ, সেইকাৰণে এইটোকে ভিডিঅ' কৰি আছোঁ। কি কৰিছোঁ, কি কৈছোঁ এইটো মই নিজেও নাজানো। ইয়াতে আহি ভালেই লাগিছে আৰু চবেই টানি আছে ইফালে আহা ডান্স কৰিব, কিন্তু এতিয়া আমি ডান্স নকৰোঁ খোৱাৰ দৰে। আৰু মানে কি ক'ম, খোৱাৰ টাইমত সকলোখিনি কথা মানে হেৰি হৈ যায় যে কি কওঁ কি নকওঁ তেনেকুৱা হৈ যায়। আৰু এতিয়া লাইটৰ পোহৰত পাই আছোঁ, আপোনালোকে চাব পাৰে লাইটৰ মানে ক'ত কি ভাবিব পাৰে যে ক'ত মানুহ আছে, ক'ত মানে সঁচাকৈ মানুহ নথকা জেগাত আহি মই আহিছোঁ কথাখিনি ক'বৰ কাৰণে। কাৰণ দিনৰ পৰা ইমান বেছি মানুহ, ইমানখিনি মানে শুনা নাযায়, গতিকে ক'ব নোৱাৰি। গতিকে সকলো মানে মই আগৰ দৰে ভইচ অভাৰ শুনি লগাই দিছোঁ যে এতিয়া ভাবিলোঁ যে কিছু কথা কৈয়ে দিওঁ। আৰু মোৰ লগৰ এজনো কৈছে যে তুমি অলপমান কথা ক'বা, খুব লাজ কৰা হয়, মই খুব বেছি লাজ কৰোঁ। আৰু সেইকাৰণে ভাবিলোঁ এইটো কথা কৈ দিওঁ, কিন্তু কোৱাৰ টাইমত সঁচাকৈ মই ব্লেংক হৈ যাওঁ, কি ক'ম কি নক'ম হৈ যাওঁ। আৰু আজি মই বেছি ফটো উঠালে মানে কি হৈছে, ইয়াতে চব মানুহ বিয়াৰ কাৰণে ইমান বিজি। মই প্ৰত্যেকটা ভিডিঅ'ত মোৰ ইয়াতে টিকলাই দেখাওঁ ভিডিঅ'গ্ৰাফাৰ, গতিকে সি আজি নাই, সি আজি বহুত বিজি। গতিকে মই বেছি ফটো উঠা নাই, ভিডিঅ' কৰা নাই, মানে এনেই ৰিলচ ভিডিঅ' কৰি আজিকালি খুব ৰিলচ ভিডিঅ' কৰোঁ, কিন্তু সেইবিলাক কৰা নাই। বিয়াত ব্যস্ত আৰু যি সাজ মই পিন্ধিছিলোঁ ঘৰৰ পৰা সেয়ে মই আছোঁ, সেই আউটফিট, বেলেগৰ আউটফিট নাই। আৰু সকলোৱে ডান্স কৰি আছে, কইনা বহি আছে। আৰু ইয়াতে মানে এনেকুৱা যে সন্ধিয়া ইভিনিঙে বহুত মানুহ আহে আৰু ইয়াতে বহুত মানুহ আহিছে, মই দেখাম এতিয়া ইটো কৰি আছে। আৰু ইয়াতে মানে পোহৰটো খুব বেছি ব্ৰাইট আহিছে, গতিকে ভাল লাগিছে ভিডিঅ'ৰ কথা কৈ, মানে নিজকে চাইও বেছি ভাল লাগিছে। আৰু সেইকাৰণে মই ভাবিলোঁ ইটো কথা কৈ দিওঁ। গতিকে থেংক ইউ, আপোনালোকে চাই থাকক। আৰু কি ক'ম, আৰু ৰাতিলৈ থাকিব কি হয়। আচলতে মই প্লেন কৰি একো অহা নাছিলোঁ, আজি কি কৰিম কি নাই। আৰু ইমান হাল্লা, মই প্লেন কৰি অহা নাছিলোঁ যে কি ভিডিঅ' কৰিম কি নকৰিম, বিয়াৰ বুলি কি কৰিম, কিন্তু ভিডিঅ' যে কৰিম এইটো ভাবিছিলোঁ। কাৰণ তাৰ বিয়াৰ গোটেইখিনি মেমৰি, গোটেইখিনি মানে এবাৰে আহে এনেকুৱা এটা ক্ষণ। গতিকে মানে তাইৰ গোটেইখিনি মেমৰি, তাইৰ স্মৃতিখিনি মই মানে লিপিবদ্ধ কৰি ৰাখিব খুজিছিলোঁ, সেই গতিকে ভিডিঅ' কৰিছোঁ। কিন্তু কি কৰিম কি নকৰিম কোনো আইডিয়া নাছিলে। তো যি কৰিছোঁ সেইবোৰ দেখুৱাইছোঁ। এইবোৰ বহুত হাল্লা হৈ আছে, ইয়াত আহিব পাৰা। এজনকৈ আহি হাল্লা দেখো, মই কৈ আছোঁ যে ইমান হাল্লা হয়নে, মই কিন্তু ভিডিঅ' কৰি আছোঁ, কি কৰিম কি নাই এইবিলাক নাজানো, কিবা কিবি ভিডিঅ' হয়তো কৰি। আৰু আমি ফটো মই কৈছোঁ কিমান মই ফটো উঠিছোঁ, এতিয়া উঠিছোঁ আৰু কৈছোঁ লাইটৰ পোহৰটো ভাল। গতিকে থাকক, শেষলৈ কি হয় কি নহয় চাম, আৰু শেষত যদি পাৰোঁ কিবা ক'ম। আৰু এইফালৰ বিয়াত মানে দিনত ইমান মানুহ হোৱা নাই, কিন্তু গধূলিৰ সময়ত ইমান মানুহ হৈছে মানে। আৰু আমিতো ভাবিছিলোঁ চাগে দুপৰীয়া মানুহ ইমান হোৱা নাই, মানুহ নহ'বই চাগে, কিন্তু এতিয়াহে ইমান মানুহ হৈছে যে একদম মানে বাহিৰৰ পৰা গেটৰ পৰা মানে ভিতৰলৈকে সোমাবই নোৱাৰি। আৰু আমি যে কিবা কৈ আছোঁ শুনা পাইছেনে নাই একো কিন্তু গম পোৱা নাই, কাৰণ ইমান হাল্লা, ইমান লাউড মিউজিক একোৱে শুনা নাই। গতিকে চাওঁ আৰু পিছত কি হয়। এতিয়া হ'ব দিয়ক, থেংক ইউ। আপোনালোকে চাই থাকক শেষলৈ কি হয় কি নহয়। আমিও আছোঁ, আমিও নাজানো কি হয় কি নহয়। আৰু শেষলৈ কি হয়, আমি যদি নাচোঁ আৰু আমিও কেতিয়ালৈকে থাকোঁ সেইটোও নাজানো, আমি থাকোঁ নে নাথাকোঁ যাওঁ, চাই থাকোঁ। এয়া মই বহুত বেছি কথা কৈ দিলোঁ চাগে। যি কি নহওক, এতিয়া মানুহ আহিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে চাগে ভাবিছে যে কইনা ইমান অলপমান টায়াৰ্ড হৈছে, ভাগৰুৱা হৈছে, কিন্তু এনেকুৱা নহয়, একদম নহয়। আৰু কিয় নহয় মই সেইটো অকণমান পাছত কৈ আছোঁ, কিয় নহয় সেইটো কৈ আছোঁ। এতিয়া কইনাই দেখিলে এনেকুৱা লাগে, মৰমীয়াল কিন্তু দেই আমাৰ কইনা, লাজকীয়া খুব। যি কি নহওক, বাকী মানুহ খুব বেছি আহিছে, এতিয়াহে হ'ব মানুহ। আৰু ভিডিঅ' হৈ আছে দেখো, হাই আমি বিয়া খাব আহিছোঁ, ৰাতিটো ফুল এনজয় কৰিছোঁ। বিয়া খাব আমি কেতিয়াবা আহিছিলোঁ, কিন্তু এতিয়া
হৈছে আৰু সন্ধিয়া আমি এতিয়া বাপৰে বাহিৰততো কি পৰিৱেশ কিমান মানুহ নাচ গান যথেষ্টখিনি হৈছে আমি অৱশ্যে এতিয়া নাচা নাই আমি হয়তো ৰাতিকে নাচিম আৰু আছিলে আপোনালোকক দেখাম নিশ্চয় দেখাম কিন্তু বেছিকৈ আমি নানাচোঁ কাৰণ আমাৰ ইমান শক্তি নাই আমাৰ ইমান এনাৰ্জি নাই আমি ইমান বেছি নাচিবও নাজানো কিন্তু বাহিৰত খুব বেছি ইয়াৰে মানুহবিলাকৰ কিমান যে মানে ইমান নাচিব পাৰে ফুল এনাৰ্জি আছে আমিতো একোৱে নাজানো আমি একোৱে নাজানো আৰু সেইকাৰণে আমি অলপমান যদি নাচোঁ লাষ্টলৈকে পিছত যদি আমাৰ এনাৰ্জি আহে আমি পিছত নাচি অলপমান কিন্তু এতিয়াই নহয় এই কি কৈছে নেকি কিবা Wait a minute. Who are you? ক'ব নেকি चलते हुए ब्लॉग में डिस्टर्ब आई से तो कहो चलते हुए ब्लॉग में क्यों ऐसे घुस जाते हो That's like you say. लाज লাগিছে কাৰ লাজ লাগিছে টিকলিটো আৰু তোৰ লাজ লাগে নাই That's তই কি বহুত ডাঙৰ হৈছে নেকি এতিয়া আমি আছো আমি বিয়াৰ জেগাত আছো আমি বিয়াৰ জেগাতে আছো ইয়াতে আপোনালোকে দেখিব পাৰে পেণ্ডেল এয়া বহুত এতিয়া তেতিয়া একো কোৱা নাছিলো এতিয়া বহুত হাল্লা হৈছে কাৰণে কৈছো ইমান হাল্লা একো শুনাও নাপায় কিবা কৈছিলে নাই আপোনালোকেহে জানে আৰু ৰাজা এডিট হ'ব এয়া দেৱী এই কিবা পৰি কিবা ক ভিডিঅ' উঠাম দে ক hello, bye. এয়া মোৰ বৌ এইটো মোৰ দাদা এই দাদা ইতি কোন হয় চাই আছে আমাক এয়া কইনাৰ দেউতাক কইনাৰ দেউতাক ক'ব কিবা কোৱা অপমান কইনাৰ দেউতাকৰ সময়ে নাই সময় নাই দে আকৌ আশীৰ্বাদ কৰিব আপোনালোকে এনেকে কইনাৰ দেউতাকৰ মাত নাই সেয়া মণ্ডপ সেইজনী কইনা আমাৰ আৰু এই যে কইনাৰ দেউতাক কইনাৰ দেউতাক আকৌ তাতে কি তই ক ভাল লাগিছে এনজয় কৰি আছো গেলি মোৰ যাম টিভি চেনেল আপোনালোকে ই টিভি চেনেল হয় ইয়াত এতিয়া ক'ব দেই তই কি আহি আছো তই Hi. আমি ক'ত আহিছো গাঁৱত আহিছো গাঁৱত আহি এটা আমি কিয় আহিছো গাঁৱত আমি বিয়াখন ডাঙৰ বিয়া আছে ডাঙৰ বিয়া কিন্তু সৰু বিয়া ডাঙৰ বিয়া আছে বুলি ডাঙৰ বিয়া কিন্তু সৰু বিয়া বিয়াত আহিছো আমি এতিয়া কেতিয়া কি কৰি আমি এনজয় কৰি আছো আৰু ভাল লাগি আছে তাকে হে ৰস্তু ডিম্পু বৰুৱা এই ছেকেণ্ড ডিম্পু বৰুৱা নেকি হে ডিম্পু দা হাই ৰস্তু ভাল লাগিছে আজি ইয়াতে আৰু আমি নাচিম নে পিছত আমি কিছুমান যাম আমি থাকিলো আজি কাৰণে আমি যাম চব কৰিম ডাঙৰ বিয়া কিন্তু সৰু বিয়া দেই হ'ব দিয়ক এইখিনি দেখাই আৰু সেয়া হৈছে কইনাৰ মণ্ডপ আৰু মই খুব বেছি কথা ক'লোঁ কিনো কৰিম বিয়া থলীত অলপ জমনি কৰি আছোঁ আৰু আপোনালোকে ইয়াৰ পৰা শুনক আমাৰ এইটো বুঢ়াই হয় সৰু বাচ্ছা হয় কিন্তু বুঢ়াৰ নিচিনাই কথাবিলাক কয় দেখিছে মুখখন দেখিছে একদম পুৰা কাজিয়া কৰি থাকে একদম কি বুলি গতিকে কইনা আহি আছে কইনাৰ বায়েক বা কইনাৰ বায়েক মানে মোৰ বায়েক ইয়াতে চবে বায়েক হয় বৌয়েক কইনা আহে অৱশ্যে কইনাৰ লগত এটা
বিয়াথলীত আৰু এটা চাবলগীয়া বস্তু আছে গলো হাই কোৱা কোৱা হাই নকয় কি কৈ আছে কি হৈ আছে হৈ আছে হয়নে দেখো এই কেমেৰা এইফালে চাই আছে টিভি নেকি নাই আজি মুদত নাই ইয়াতে বিয়াত বহুত ধেমালি কৰিও আমি খুব বেছি বৰ হৈছিলোঁ গতিকে আমি খুব জনপ্ৰিয় এটি খেল সকলোৱে জানো আমি এইটো খেলা আমি এইকেইটা বাচ্ছাৰ লগত আমি খেলিলোঁ দে খেলোৱে দে কিনো কৰোঁ বুলি এতিয়া কি হৈছে খোৱা লোৱা হৈ আছে খুব মানুহ মই দেখাইছোৱেই যে দিনতকৈ ৰাতি কিমান মানুহ আৰু এতিয়াৰ আকৰ্ষণীয় বস্তুটো হৈছে যে ডান্স ইয়াতে খুব বেছি নৃত্য গীত হয় আৰু খুবেই উপভোগ কৰে যিহেতু এতিয়া এইটোহে চাবলগীয়া হ'ব আমি ক'ত আছো ঘৰতে আছে এই আমাৰ মাহী আৰু বাপৰে বাহিৰৰ পৰিৱেশটো একদমেই মানে বাহিৰত যাবই নোৱাৰি বাহিৰৰ পৰিৱেশ কান্দিও আছে দে মাহী ক কিবা ক মাকবিলাক মানে ইমান বিজি বাচ্ছা কান্দি আছে গমেই নাপায় আৰু এতিয়াতো ইমান গান বাজিছে কিবা ক'লেও চাহ চিনাকি ইয়াৰ পৰিৱেশ চাব পাৰে কেনেকুৱা ধৰণৰ পৰিৱেশ ভালে পৰিৱেশ নিশ্চয়কে খুব মানুহৰ ভিৰৰ মাজত মই অলপমান ভিডিঅ' বনোৱাৰ চেষ্টা কৰিছিলোঁ বাৰু যি কি নহওক এতিয়া আহিল ডান্স যিহেতু হৈ আছে আমিনো নানাচিলে কেনেকুৱা হ'ব তো ভাবিলোঁ আমিও অকণমান নাচোৱেই গতিকে নাচিয়ে দিলোঁ ইয়াতে মোৰ মামা মামী জেঠা জেঠি ভণ্টি ভাইটি বাইদেউ ভিনদেউ আৰু আপোনালোকে কওকচোন মই কোনটো ধৰিব পাৰিছেনে মই কোনটো কমেণ্ট বক্সত জনাব দেই মই কেনেকুৱা ডান্স কৰিছোঁ তথা মই কোনটো আৰু কেনেকুৱা লাগিছে মোক সেইজন মোৰ মামাৰ লগতেই মই আছোঁ বাৰু আপোনালোকে যদি দেখিছে গতিকে ইয়াতে এনেকুৱাই ডান্স কৰা হয় আৰু বেলেগ ডান্সো কৰিম ৰ'ব চাই থাকক গতিকে এনেকুৱা হয় যে আপোনালোকে চাব পাৰে সকলোৰে মুখত কি সুন্দৰ হাঁহি এটা উল্লাস এটা ভাল লগা এটা পৰিৱেশ হৈ আছে সকলোৱে এনজয় কৰি আছে সকলোৱে ফূৰ্তি কৰি আছে কিয়নো বিয়া বুলি ক'লে বা এনেকুৱা হয় যে উৎসৱ এটাই আহে আৰু তাতে খুব ধুনীয়াকৈ এনজয় কৰিব লাগে ফূৰ্তি কৰিব লাগে আৰু পৰিৱেশটো সুমধুৰ কৰি তুলিব লাগে গতিকে এনেকুৱাকৈ মন খুলি যদি এনেকৈ উপভোগ কৰা হয় আৰুনো তাত কি লাগে গতিকে এটা ফূৰ্তিমুখৰ পৰিৱেশে আৰু এটা কথা জানেনে প্ৰথম নানাচো কৰি আছিলোঁ হয়তো আমি কিন্তু সকলোতে হয় প্ৰথম নানাচো কোৱা যায় বা লাজ কৰা যায় কিন্তু এবাৰ যদি লাজটো ভাঙি যায় তেতিয়াহ'লে আৰু কোনো ৰখাব নোৱাৰে তেনেকুৱা কথা হৈছে ইয়াতে মানে মামাই কৈ আছিলে যে মোক গুৱাহাটীৰ ছোৱালী ডান্স কৰিব নাজানে কিন্তু জানো গাইজ মই ডান্স কৰিব পৰা নাই পাৰিছোঁনে নাই কমেণ্ট বক্সত জনাব যে মই পাৰিছোঁনে নাই গুৱাহাটীৰ ছোৱালী বুলি কথা নহয় আমি ডান্স কৰিব জানো তো মই কৈছোঁ চোৱা মামা মই ডান্স কৰিছোঁ গুৱাহাটীৰ বুলি নহয় দেই আমি ডান্স কৰিব জানো আৰু এইটো ঝুমুৰ ডান্স আৰু এনেকুৱা ধৰণৰ ইয়াতে মানে এনেকৈয়ে ডান্স কৰা হয় আৰু ভালো লাগে খুব ভাল লাগে গীতবোৰো খুব মানে জচিলা কোৱাত হৈছে এইফালেতো চাবই পাৰে পূৰা জোচ একেবাৰে এয়া
গতিকে টাইম লুপত দেখুৱাই দিলোঁ, নহ'লে বহুত দীঘল হৈ গ'ল হয়। আৰু আপোনালোকক যে কৈছিলোঁ মই এষাৰ কথা মনত আছেনে? সোঁফালে হালধীয়া সাজত দেখিছেনে কাক? এইজনী হৈছে কইনা। গতিকে মই কি কৈছিলোঁ যে কইনাৰ আমাৰ জোচ বহুত বেছি, তাই ভাগৰি যোৱা নাই, টায়াৰ্ড হোৱা নাই। আৰু তাই বিশেষকৈ কান্দিছিল তেতিয়া যে মা মই জল্দি যাম, কাৰণ চবেই নাচি আছে আৰু কান্দিছিল সেইকাৰণে। আৰু এই যদি কইনা, তাই একদম ভাগৰা নাই। গতিকে কইনাই যদি এনেকুৱা, তেওঁৰ ভাগৰ নালাগে, ডান্স যে নিজৰে বিয়াত, গতিকে আমিনো আৰু কিয় ৰৈ থাকিম? গতিকে আমিও আৰু চেগতে চেক বুজি পেলাই দিছোঁ আৰু। মোৰ ইংগিতটো বুজি পালেনে আপোনালোকে? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত জনাব। বাৰু মই আজি বৰকৈ কৈ আছোঁ ন, কমেণ্ট বক্সত জনাব। কিন্তু কিয় জানে, আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিলেহে গম পাম যে মোৰ ভিডিঅ'টো আপোনালোকে চাইছে বা আপোনালোকে গম পাইছে মই কি কৰিছোঁ কি নাই, বা মোৰ ভাল লাগিব, মই উৎসাহ পাম। গতিকে জনাব এইটো ভিডিঅ' যদি আপোনালোকে চাই আছে, তেনেহ'লে মোক জনাব যে মই কি ইংগিত দিলোঁ। আমাৰ মামাই ধুনীয়া নাচে, মই কৈছিলোঁ আগতে। আৰু মামাৰ বেমাৰ হৈছিল আৰু বেমাৰৰ পৰা ৰিকভাৰ কৰি এতিয়া কি ধুনীয়া হৈ গৈছে। আৰু কোনে ক'ব ইমান ডাঙৰ বেমাৰ হৈছিল বুলি, মামাৰ এতিয়া খুব ধুনীয়াকৈ ৰিকভাৰ হৈছে, খুব ধুনীয়া ডান্স কৰে। আমি ডান্স শিকিব লাগিব মামাৰ পৰা নেকি? তুমিয়ে নাচিব, তোমাৰ দেউতা ভূঞা তাতে এইটো বাবা, আমি এতিয়া আমি কি আমিও খাইছো, আমি এতিয়া যাম। এতিয়া এই ৰাতি যাবা নহয়, কিয় নাযাম? গুৰুং কৰিলেতো পুৰুং হৈ যাব। মাত্ৰ মই কোৱা মামাজন, তেওঁৰ বেমাৰ হৈছিলে এদিন, কম ভালকৈ দেই তেওঁৰ কথা বাৰু। যি কি নহওক, এতিয়া তেওঁক মই দেখুৱাব পাৰোঁ, ইমান ধুনীয়া ডান্স কৰে, কোনে ক'ব বাৰু তেওঁৰ বেমাৰ হোৱা বুলি। গতিকে তেওঁৰ ডান্স কৰিলেনো মই কেনেকৈ সহযোগ নকৰাকৈ থাকোঁ, গতিকে সহযোগ কৰি দিছোঁ আৰু। গতিকে এনেকেই আৰু অদ্ভুত নৃত্যৰ মাজেৰে আজিৰ এই নৃত্যানুষ্ঠান ইয়াতেই শেষ হ'ল। এতিয়া আমি আছোঁ বিয়াৰ শেষৰটো পৰ্যায়লৈকে। এতিয়া এই মাইক যে কি ক'বা, এতিয়া ঘৰত যাবা নেকি? কি ক'ম, আমি খালোঁ, দুপৰীয়া এবাৰ খালোঁ, সন্ধিয়া আৰু এবাৰ খালোঁ ভাত। এতিয়া আমি ঘৰত যাম। গতিকে দিনটো উপভোগ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। বাই বাই, টাটা, গুড বাই। আমি এতিয়া যাওঁ বাই। মাই গড, বাই বুলি এনেদৰে আমি বিয়াথলীৰ পৰা বিদায় ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। হাই গাইজ, মই আহি পালোঁ ৰাতি। আমি ওলালোঁ গাঁৱৰ পৰা, আপোনালোকে দেখিছেই মই গাঁৱৰ পৰা ওলালোঁ আৰু এতিয়া আহি পালোঁ ঘৰ। আৰু তাত বহুত বেছি হাল্লা, কিবা কিবি মিউজিক বাজি আছিলে। আৰু হ'লেও মই ক'বলৈ চেষ্টা কৰিছোঁ, কিন্তু মই ভিডিঅ'ৰ আধা ক্লিপত কৈছিলোঁ যে মোৰ ফ্ৰেণ্ড এজনে কৈছিলে যে ভালকৈ ক'বা, কিন্তু কথা কওঁতে মোৰ অলপমান খুব বেছি হেৰি হয় মানে, বুজি পাইছে কি হয়, অলপমান কিবা এটা হয়। আৰু মানুহৰ আগত মই কথা ক'ব অলপমান কৰোঁ, অলপমান কৰোঁ। আৰু যি নহওক, মই হ'লেও ক'বলৈ চেষ্টা কৰিছোঁ, কিন্তু শুনাবা পাইছেনে নাই, বা অকণমান শুনাত অসুবিধা হ'বও পাৰে, কিন্তু আপোনালোকে বেয়া নাপাব। আৰু শেষলৈ মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই আছে তেনেহ'লে থেংক ইউ, ধন্যবাদ। আৰু মোক এনেদৰে
মৰম কৰি যাব, আশীৰ্বাদ কৰি যাব। আৰু মই সদায় দৰে ক'ম যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে মোৰ এই যাত্ৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে যথা সম্ভৱ মোক মৰম আৰু আশীৰ্বাদ দিব। আৰু এই ভিডিঅ'টো বিয়া বিশেষকৈ মই কৰিছিলোঁ। আৰু কি কৰিম কি নকৰিম কেনেধৰণৰ মানে হেৰি নাছিলে, একো প্লেন নাছিলে। গতিকে এনেকৈ আপলোড কৰিলোঁ কাৰণ তাইও এদিন যিহেতু ইউটিউব চাব, তাইৰো ভাল লাগিব। আৰু তাইৰ সেইখিনি স্মৃতিখিনি বা আমাৰ গাঁৱৰ যোনটো পৰিৱেশ সেইখিনি দেখাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু এটা কথা শেষত যে আমাৰ গাঁৱত মানে খুব বেছি মানুহবিলাকৰ উল্লাস আৰু উৎসাহ আছে। গতিকে ননচা মানুহ যোনে নানাচে তেওঁলোকেও নাচি দিব, মানে এনেকুৱা উল্লাস গাঁৱত। আৰু সকলোখিনি আমি কৰি আহিলোঁ, ফূৰ্তি কৰি আহিলোঁ আৰু খুব ভাল লাগি আছে। গতিকে আপোনালোকক মই সকলোখিনি দেখালোৱেই। আৰু মানে বিভিন্ন ডান্স গান সকলোৰে মানে পৰিপূৰ্ণ হৈ উঠিছিল পৰিৱেশটো। কিন্তু আমি ৰাতি নাথাকিলোঁ বিশেষ কাৰণৰ কাৰণে, আৰু আমি গুচিও আহিলোঁ। কিন্তু যি নহওক ভিডিঅ'টো মই কৰিবলৈ চেষ্টা কৰিলোঁ। ইমান ভাল নহ'বও পাৰে, কিন্তু যি নহওক মই চেষ্টা কৰিছোঁ। আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব। আপোনালোকে প্লিজ চাব ভিডিঅ'বিলাক শেষলৈকে। আৰু যদি চাইছে শেষলৈকে তেনেহ'লে মই ক'লোৱেই ধন্যবাদ। আৰু অ'কে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ছ' মাছ। বাই বাই।